নমস্কাৰ স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ এটা খুব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো অসমৰ ২৬ৰ যি নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া আসাদুদ্দিন ওৱেচিৰো চলিছে নেকি কিছু প্ৰস্তুতি হেহতিয়াকৈ আহিছে বা ওলাইছে কিছু বিশেষ খবৰ যে শীঘ্ৰে হয়তো আসাদুদ্দিন ওৱেচি খুব সোনকালে অসমলৈ আহিব বিশেষকৈ হেহতিয়াকৈ অসমৰ কিছু কিছু ঠাই ধুবুৰী বিলাসীপাৰা যিখিনি উচ্ছেদ হৈছে সেই উচ্ছেদ সন্দৰ্ভত কিছু কথা আৰু অধিক জানিবলৈ বিচাৰিছে আসাদুদ্দিন ওৱেচিয়ে আৰু এই মুহূৰ্তত ক'বলৈ গ'লে আসাদুদ্দিন ওৱেচিৰ দল AIMIMক লৈ এতিয়া চৰ্চা এইভাবে আৰম্ভ হৈছে কিয়নো AIMIMে হয়তো খুব শীঘ্ৰে অসমৰ এই যেটো নিৰ্বাচনী প্ৰেক্ষাপট তাত হয়তো সোমাব পাৰে AIMIMৰ এন্ট্ৰি হ'ব পাৰে আৰু AIMIMে হয়তো ২৬ৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে কোন কেইটা সমষ্টি হ'ব পাৰে মূল সমষ্টি AIMIMে যদি প্ৰাৰ্থিত্ব আগবঢ়ায় এতিয়া AIMIMৰ মুৰব্বী আসাদুদ্দিন ওৱেচিয়ে কিছু কথা স্পষ্ট কৰি মন্তব্য কৰিছে যে তেওঁ খবৰ লবলৈ বিচাৰিছে উচ্ছেদ অভিযান য'ত হৈছে সেই উচ্ছেদ অভিযান সন্দৰ্ভত তেওঁ কিছু কথা সুধিছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল পৰমনে এটা এক্সক্লুসিভ সাক্ষাৎকাৰ এটা লৈছিলে প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰৰ আৰু সেই ৰসুল হক বাহাদুৰৰ যেটো সাক্ষাৎকাৰ তাত তেওঁ ৰসুল হক বাহাদুৰে কিছু কথা স্পষ্ট কৰিছে যে অসমৰ ২৬ৰ নিৰ্বাচনত এতিয়া কৰবাত চকু আছে নেকি সৰ্বভাৰতীয় সংখ্যালঘু নেতা আসাদুদ্দিন ওৱেচিৰ কিয়নো প্ৰসংগটো আৰম্ভ হৈছিলে হেহতিয়াকৈ যিখিনি উচ্ছেদ অভিযান হৈছে উচ্ছেদ অভিযান চলিছে গোৱালপাৰা বা এনেকুৱা বিভিন্ন অঞ্চলত যদি ধুবুৰী কক চাপৰ বিলাসীপাৰা যিখিনি অঞ্চলত উচ্ছেদ অভিযান হৈছে সেই উচ্ছেদ অভিযানে ইতিমধ্যে সংবাদ শিৰোনাম বুটলিছে বিভিন্ন কাৰণত তাত দেখা গৈছে যে তাত অধিকাংশ সেই যি উচ্ছেদ অঞ্চলৰ বিশেষকৈ বংগমূলীয় যি সংখ্যালঘু সম্প্ৰদায়ৰ লোক বংগমূলীয় তাত থকা লোকসকলৰ বিশেষ আসলতে টাৰ্গেটো হৈ পৰিছিল একাংশৰ বিশেষকৈ সেই প্ৰশাসনৰ লোকসকল যি উচ্ছেদ চলাবলৈ গৈছিল সেই ধৰণৰ দৃশ্য ছবি গুটেইবোৰ পোহৰলৈ আহিছে অৱশ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৯০% লোকে নিজে ঘৰদুৱাৰ এৰি গুচি গৈছে কিন্তু এই যিটো ঠাই বেদখল হৈ আছিলে সেই বেদখল কৰি থকা ডাঙৰ ডাঙৰ অঞ্চল তাত উচ্ছেদ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত কিন্তু কিছু কিছু বিক্ষিপ্ত ঘটনাও ঘটিছে যি নহওক এই খবৰ বাতৰি সংবাদ শিৰোনাম দখল কৰিছে ৰাজনীতিৰ কথা বতৰা দেখা গৈছে বিতৰ্ক হৈছে তাৰ মাজত প্ৰতিবাদ হৈছে এইখিনি আমাৰ দৰ্শকে একেটা দিনত দেখি আছে গম পাই আছে সোশ্যাল মিডিয়াটো বিভিন্ন ধৰণৰ তেনেকুৱা খবৰ ওলাই আছে কিন্তু এই মুহূৰ্তৰ খবৰটো হৈছে যে AIMIMৰ এন্ট্ৰি এই ধৰণে আসলতে হ'ব পাৰে প্ৰেক্ষাপটটো চাওক AIMIMৰ মুৰব্বী আসাদুদ্দিন ওৱেচিয়ে জানিবলৈ বিচাৰিছে ৰসুল হক বাহাদুৰৰ মতে যে কিমান কেইটা সমষ্টি সংখ্যালঘু ডমিনেটেড সমষ্টি বিশেষকৈ সেইখিনি কথা আসলতে এক প্ৰকাৰ জানিবলৈ বিচাৰিছে বুলি তেওঁ নিজে কৈছে অসমৰ ২৬ৰ যেটো নিৰ্বাচনী প্ৰেক্ষাপট ইতিমধ্যে চাবলৈ গ'লে নিৰ্বাচনী প্ৰেক্ষাপটত যেটো এটা আৰম্ভণিৰ যেটো প্ৰক্ৰিয়া সেয়া কিন্তু গোটেই দলসমূহৰ মাজত ইতিমধ্যে দেখা গৈছে ৰাজনৈতিক মন্তব্যবোৰ যদি চাই বা আন দিশৰ পৰাও যদি কথা বতৰাবোৰ চাই কিন্তু আসাদুদ্দিন ওৱেচিৰ এবাৰ প্ৰৱেশ ঘটিব নেকি আসাদুদ্দিন ওৱেচি সংখ্যালঘু তেওঁ এগৰাকী সৰ্বভাৰতীয় নেতা তেওঁৰ খোপনি কৰবাত তেওঁ খোপনি পুতিবলৈ বিচাৰিছে নেকি অসমৰ এই ২৬টা সমষ্টিত বিশেষকৈ এই প্ৰায় ৩০টা মান সমষ্টিত কৰবাত তেওঁ টাৰ্গেট কৰিবলৈ বিচাৰিছে নেকি ২৬ৰ নিৰ্বাচনৰ বাবে সেই প্ৰসংগটো উত্থাপন হৈছে ধুবুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰ তেওঁৰ ভাষ্যটো আমি শুনাম কি কৈছে বিশেষকৈ হেহতিয়াকৈ জানিব পৰা গৈছে যে AIMIMৰ মুৰব্বী আসাদুদ্দিন ওৱেচিয়ে অসমৰ ২৬টা সংখ্যালঘু অধ্যুষিত বিশেষকৈ সমষ্টিত তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ খুজিছে হেনো আৰু হেহতিয়াকৈ এই যেটো উচ্ছেদ অভিযান হৈছে এই উচ্ছেদ অভিযান সন্দৰ্ভত বিশেষ তেওঁ ইন্টাৰেষ্ট লৈছে তেওঁ উচ্ছেদ অভিযানত কি হৈছে সংখ্যালঘু অঞ্চলসমূহত কি হৈছে সেইখিনি কথা জানিবলৈ বিচাৰিছে আৰু এই সন্দৰ্ভত ৰসুল হক বাহাদুৰে তেওঁ মন্তব্য কৰিছে যে তেওঁলোকে যোগাযোগ কৰিছিল আৰু তেতিয়া এই উচ্ছেদ অভিযান সন্দৰ্ভত কিছু কথা জানিবলৈ বিচাৰিছিল আসাদুদ্দিন ওৱেচিয়ে আৰু আসাদুদ্দিন ওৱেচি তেওঁ ৫বাৰৰ সাংসদ তেওঁ খুব সম্ভৱত তেওঁৰ জুলাইৰ মাজ ভাগত সম্ভৱত ১৭ জুলাই তেওঁ অসমলৈ আহিব উচ্ছেদিত অঞ্চলসমূহলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ ল'ব পাৰে সেইখিনি এক প্ৰকাৰ ইংগিত যেন পোৱা গৈছে এই মুহূৰ্তত আশ্ৰয় শিবিৰতো কিছু কিছু লোক আছে তেওঁলোকৰ সৈতে হয়তো তেওঁ খবৰ ল'ব পাৰে কিন্তু আসাদুদ্দিন ওৱেচিৰ প্ৰৱেশে বিশেষ কিছু ৰাজনৈতিক অংকৰ সৃষ্টি কৰিব নেকি সেয়া সময়ে ক'ব বা হয়তো ৰাজনৈতিক প্ৰেক্ষাপট নিৰ্বাচনী প্ৰেক্ষাপট কি ধৰণে আগবাঢ়ে ইকুৱেশ্যনছবোৰ কি ধৰণৰ হয় সেয়া দেখা যাব কিন্তু এই মুহূৰ্তত প্ৰাক্তন ধুবুৰী সমষ্টিৰ বিধায়ক ৰসুল হক বাহাদুৰৰ আমি মন্তব্যটো আগবঢ়াবলৈ বিচাৰিম কি কৈছে তেওঁ আসাদুদ্দিন ওৱেচিৰ ইন্টাৰেষ্ট সম্পৰ্কে বা কি জানিবলৈ বিচাৰিছে ওৱেচিয়ে সেইখিনি ভাষ্য আমি আগবঢ়াম
আসাদুদ্দিন ওয়াইচি যোৱা 21ত যেটো বিধানসভা নিৰ্বাচন আছিল অসমত তেতিয়া তেখেতে ইয়াত কণ্টেষ্ট কৰিম বুলি কিছু কেণ্ডিডেট মানে দিব বুলি তেখেতে তেনেকৈ আমাক জনাইছিল তাৰপিছত আমি যোগাযোগ কৰিছিলোঁ তেখেতৰ লগত বহুত যোগাযোগ কৰিছোঁ দিল্লী হায়দৰাবাদত যোগাযোগ কৰিছিলোঁ আসাদুদ্দিন ওয়াইচি চাহাবৰ লগত কিন্তু এইকেইদিনত যোগাযোগ হৈছে বিশেষ কৰি উচ্ছেদ যেটো হৈছে গোৱালপাৰা বিলেশিপাৰা চাপৰ আলমগঞ্জ আপোনাৰ নলবাৰী লখিমপুৰ কোকৰাঝাৰ গোটাইখিনি লৈ অকল খালি মাইনৰিটি এৰিয়া নহয় গোটাইখিনিৰ খবৰ তেখেতে লৈছে আৰু অসমৰ ভিতৰত অসমৰ তেখেতৰ এটা ইণ্টাৰেষ্ট আছে অসমৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছে যে অসমৰ ডেভেলপমেণ্ট হোৱাটো তেখেতে বিচাৰে তেখেতে মানে আমি যোগাযোগ কৰাৰ পিছতে তেখেতে এটা জনালে তেখেতৰ ফালৰ পৰা যে উচ্ছেদ কৰা মানুহখিনিক সহায় কৰিব আৰু চাব আহিব তেখেতে তেনেকৈ ঠিক পলিটিক্সৰ কথাটো কোৱা নাই কৈছে যে মই যাম ইমান মানুহখিনি প্ৰব্লেমত পৰিছে তাৰ নেতাখিনি কি কৰি আছে মই কৈছে ইয়াৰ যে MLA MP আছে কি কৰিছে কি ৰাজনীতি কৰে কি কৰি আছে এইটো মই নাজানো মই মানুহখিনিক খবৰ লৈ আহিছোঁ খবৰ লৈ তেখেতক জনালোঁ তেখেতে ফালৰ পৰা তেখেতৰ NGOৰ ফালৰ পৰা তেখেতৰ পাৰ্চনেল ফালৰ পৰা তেখেতৰ কোম্পানীৰ পৰা এই মানুহখিনিক সহায় কৰিম বুলি কৈছে আৰু কি কিন্তু ডেটটো এতিয়া একচুৱেলি ডেটটো দিয়া নাই তেখেতে অলপ মহাৰাষ্ট্ৰত কি কাৰণ বিজি আছে এইটো কোৱা নাই মহাৰাষ্ট্ৰত আছে তেখেতে অসমত আহি এই মানুহখিনিৰ প্ৰতিটো নলবাৰী হওক বৰপেটা হওক উচ্ছেদ হোৱা মানুহখিনিৰ লগত যে অন্যায় হৈছে চৰকাৰে যে অন্যায় কৰিছে তেখেতে এই মানুহখিনিক খবৰ লোৱাৰ কাৰণে আহিব আৰু যিমানখিনি পাৰে ওয়াইচি চাহাব তেখেতৰ ফালৰ পৰা সহায় কৰিব বুলি কৈছে আৰু 26ৰ ইলেকশ্যনৰ কথাটো মই সুধিছিলোঁ তেখেতক যে ছাৰ আপ क्या करेगा 26 का कामिंग 26 इलेक्शन असेंबली इलेक्शन कब इलेक्शन है 26 तो इस बार तो वहाँ चुनाव लड़ना पड़ेगा तो মোক কৈছে আর কি যে কিমান মাইনরিটি সিট আছে मुस्लिम सीट বুলি কোৱা নাই माइनॉरिटी सीट मैं कहता 34 कैसे अभी तो वहाँ का माइनॉरिटी का पोजीशन बहुत खराब है মানে আমি যে ইয়াৰ মাইনৰিটি যিবিলাক ৰাজনীতিক দলে কওক অৰাজনৈতিক দল প্ৰটেকশ্যন দিব পৰা নাই তেখেতে এইটো লৈ দুখ কৰিছে মানুহখিনিক লৈ দুখো কৰিছে তেখেতে কৈছে যে এতিয়া চিন্তা চৰ্চা কৰি আছোঁ আমাৰ তাতে আমাৰ মানুহ যাব ছাৰ্ভে কৰিব এইবাৰ এৰি দিয়া মানে এইবাৰ 26ত খেলিব বুলি এই কথাটো খাটাং কৈছে কিন্তু কোনটো চিটত খেলিব এইটো কোৱা নাই তো মোক টোটেল মই জনাই দিছোঁ তেখেতে 34 মাইনৰিটি তেখেতে মোৰ এটা আইডিয়া 24 বা 20 সিটত হয়তো কণ্টেষ্ট কৰিব ইতিমধ্যে মন্তব্যটো শুনিছে ৰসুল হক বাহাদুৰৰ তেওঁ প্ৰাক্তন বিধায়ক তেওঁ কৈছে যে তেওঁলোকে যোগাযোগ কৰিছিল আসাদুদ্দিন ওৱেইচিৰ সৈতে ওৱেইচি যিখিনি কথা কৈছে সেইখিনি তেওঁ মন্তব্যখিনি আগবঢ়াইছে এতিয়া হায়দৰাবাদৰ 5 বাৰৰ সাংসদ আসাদুদ্দিন ওৱেইচি তেওঁ যদি বিশেষ ইণ্টাৰেষ্ট লৈছে বিশেষকৈ এইখিনি সময়ছোৱাত যেতিয়া উচ্ছেদক লৈ আচলতে চাৰিপিনে হৈ লাগি আছে বা যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে উচ্ছেদৰ বিষয়টোক লৈ AIUDFও আচলতে প্ৰতিবাদ কৰিছে কালিৰ দিনটোত আমি দেখিছিলোঁ যে বিধায়কসকল ৰাজপথত নামি তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু কেইবাগৰাকীও 8 গৰাকী বিধায়কক কবলৈ গলে আটকো কৰিছিল এতিয়া অসমৰ প্ৰেক্ষাপটত কৰবাত এই AIUDFৰ প্ৰভাৱ সংখ্যালঘু সমষ্টিসমূহত বৰ্তমান কিমান আছে বা সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত কিমান আছে এইটো এটা শেহতীয়াকৈ এটা প্ৰশ্নৰ দৰে কিন্তু কিছু হৈ পৰিছে আৰু এই তাৰ মাজতে যদি ইকুৱেশ্যনৰ কথা কোৱা যায় তেনেহলে 26ৰ নিৰ্বাচনত এই সমষ্টি কেইটাত সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈ বা তেওঁলোকৰ ভোটে এটা গুৰুত্বপূৰ্ণ এটা নিৰ্ণায়ক ভূমিকা এটা ল'ব বিশেষকৈ কেইটামান সমষ্টি ইয়াত আসাদুদ্দিন ওৱেইচিয়ে বিশেষ ইণ্টাৰেষ্ট লোৱাটোৱে কিন্তু আগন্তুক সময়ছোৱাৰ নিৰ্বাচনী প্ৰেক্ষাপটত একাংশ দল যিসমূহ দলক কোৱা হয় যে সেই দল কেইটাৰ বিশেষ ইণ্টাৰেষ্ট থাকে বা সদায় এই ধৰণে ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰে যে কিছু দলৰ বিশেষ আচলতে ইণ্টাৰেষ্ট থাকে একাংশ সেই অঞ্চলত তাত আচলতে আসাদুদ্দিন ওৱেইচিৰ প্ৰৱেশে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব নে নেপেলায় সেয়া লক্ষণীয় হ'ব কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এই ধৰণে আচলতে তেওঁ ইণ্টাৰেষ্ট লৈছে হয় অৱশ্যে ইণ্টাৰেষ্ট লোৱাত তেনেকুৱা কোনো বাধা নাই সেইখাৰ কথাও হয় যে উচ্ছেদৰ সন্দৰ্ভত তেওঁ জানিবলৈ বিচাৰিছে কিন্তু এটা ইংগিত কৰবাত পোৱা গৈছে নেকি যে আগন্তুক সময়ছোৱাত নিৰ্বাচনী প্ৰেক্ষাপটত ওৱেইচিক দেখা যাব বা আসাদুদ্দিন ওৱেইচি তেওঁৰ দল AIMIMে প্ৰাৰ্থিত্ব আগবঢ়াব যদি প্ৰাৰ্থিত্ব আগবঢ়ায় তেনেহলে হয়তো দলীয় কাম-কাজো হয়তো কৰিব লাগিব সেই ধৰণৰ কথা বতৰা ওলাব হয়তো টু আৰ্লি এতিয়া কৈ দিয়াৰ ক্ষেত্ৰত কিন্তু ৰসুল হক বাহাদুৰৰ যেটো মন্তব্য ধুবুৰী প্ৰাক্তন বিধায়ক গৰাকীৰ যেটো মন্তব্য সেই মন্তব্যটোৱে কিন্তু কিছু নিশ্চিত ৰূপত বিশেষ ইংগিত বহন কৰিছে আৰু সমান্তৰালকৈ এতিয়া AIUDFৰ কথা যদি কোৱা হয় তেনেহলে AIUDFৰ প্ৰভাৱ পূৰ্বতকৈ ম্লান হোৱাৰ সময়তে অসমৰ ৰাজনীতিত যদি
এই এন্ট্ৰিটো মাৰিবলৈ খোজে আসাদুদ্দিন ওৱেইছিয়ে নিশ্চিত ৰূপত কৰবাত নহয় কৰবাত অকণমান ইফাল সিফাল হ'বই আৰু এতিয়া আগন্তুক সময়ছোৱাত 17 জুলাইত ওৱেইছি অহাৰ কথা সংখ্যালঘু সমৰ্থন আদায় কৰাৰ কৰবাত তেনেকুৱা ধৰণৰ অভিপ্ৰায় হ'ব পাৰে নেকি বা তেনেকুৱা ধৰণৰ কৰবাত উদ্দেশ্য থাকিব পাৰে নেকি ক'ব নোৱাৰি কিন্তু এই মুহূৰ্তত সংখ্যালঘু সেই সমৰ্থন আদায়ৰ এটা প্ৰক্ৰিয়া নিশ্চিত ৰূপত চলিব আৰু কৰবাত আশ্ৰয় শিবিৰসমূহলৈ যোৱাৰো তেওঁৰ কথা আছে লক্ষণীয় হ'ব তেওঁ আহে কোনখিনি সময়ত আহে বা তেওঁ কি ভাষ্য দিয়ে কিন্তু নিশ্চিত ৰূপত এটা কথা ক'ব পাৰি যদি এআইএমআইএমৰ এন্ট্ৰি হয় তেনেহলে কিন্তু প্ৰেক্ষাপট কিছু হলেও সলনি হ'ব আপুনি কি ভাবে এই সন্দৰ্ভত আপোনাৰ বহুমূলীয়া কমেন্টছ আপুনি নিশ্চয় দিব আমাৰ কমেন্টছ বক্সত আৰু লগতে এই ধৰণৰ হিউজ আপডেট আমি কিছু আপোনালোকৰ বাবে লৈ আহি থাকিম গোটেইখিনি খবৰ আসলতে ওলাইছে বা গোটেইখিনি খবৰ প্ৰাক্তন বিধায়ক ৰসুল হক বাহাদুৰে যিখিনি মন্তব্য কৰিছে তাৰ পৰাই আসলতে সেই ইংগিতটো পোৱা গৈছে যে হয় বিশেষ ইন্টাৰেষ্ট আছে এআইএমআইএমৰ আৰু হয়তো 2021ত তেওঁলোকে ইন্টাৰেষ্ট লৈছিল যদিও 26ত কিন্তু ওৱেইছিৰ এটা প্ৰভাৱ দেখা যাব অসমৰ নিৰ্বাচনত